এতিয়া এৰেষ্ট কৰিছে আৰু এৰেষ্টৰ হেৰি দিছে সেকশন লগাইছে 351 টু BNS ৰিডু সেকশন 31R শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবৰ এক্ট 1989 এটো এক হেৰি লগাইছে কিন্তু তেওঁৰ কথা মতে তেওঁ এনেকুৱা কোনো শিডিউল কাষ্ট SC ST মানুহৰ লগত তেওঁ কথা হোৱা নাই তেওঁ MD হেৰি মাতি নিছিল তেওঁ খৈকিয়া দম্বৰু খৈকিয়াৰ লগত তেওঁ কথা পাতিছিলে আৰু তেওঁ ভিতৰত মাতি নিছে উইলিংলি তেওঁ মাতি নিছে নিয়ে তেওঁ কৈছে যে ইয়াতে যিখিনি মিডিয়া মানুহ আছে যিখিনি প্ৰচাৰ হৈ আছে সবখিনি বন্ধ কৰিব লাগে আৰু বন্ধ কৰিব দিছে আৰু মানে কেমেৰাত যিখিনি ভিডিঅ বা ভিজুৱেল লোৱা হৈছিল সেইখিনি ভিজুৱেল কাটিবলৈ মানে ধমকি দিছে আৰু ভিডিঅটো তেওঁ ডিলিট কৰিলে মোবাইলটো নি কেনে ভিডিঅ ডিলিট কৰিছে আৰু কৈছে যে যদি এখিনি ইয়াতে বন্ধ নহয় ভিডিঅ ডিলিট নকৰে তেওঁলোকে মানে কোনটো পৰ্যায়ত যাব পাৰে সেইখিনি তেওঁলোকে মানে কৈছিলে তাতে তেওঁক ধমকি দিছে তেওঁক মানে বহুত প্ৰেছাৰাইজ কৰিছে তেতিয়া তেওঁ নিজে মানে তাতে পুলিচে কৈছে বুলি আপুনি এবাৰ যাব বুলি ইয়াতে তেওঁ সেইখিনি কথাৰ কাৰণে থানাত আহিছিলে FIR দিবৰ কাৰণে তেওঁ FIR দিছে তেওঁ FIR দিছে তেওঁৰ FIRৰ এতিয়ালৈকে কোনো ৰিয়েকশ্যন অহা নাই কোনো একো ৰিচিভ কপি ইভেন দিয়া নাই আমি এতিয়া খুদিছিলোঁ যে হেৰি তেওঁ দিয়া FIR খন ক'ত আছে তেওঁলোকে ক'লে OCৰ তাত আছে সেইখিনি আমি নাজানো আৰু তেওঁক এৰেষ্ট কৰিছে এইটোৰ হেৰিৰ ওপৰত একখিনি ভুৱা এক লগাইছে গোটেই দিন আধা ৰাতি ৰাখি পেলাই একো বিচাৰি পোৱা নাইতো এতিয়া একখিনি ভুৱা এক লগাই পেলাই এতিয়া মানে এৰেষ্ট কৰিছে আৰু এইমাত্ৰ এৰেষ্ট কৰিছে আৰু FIRটো কাৰ কেছত দিছে দিলবাৰে মানে FIRটো MD আপোনাৰ এপেক্স বেংকৰ MDৰ ওপৰত তেওঁ নি পেলাই যি ভাবুকি দিছে বা হেৰি কৰিছে ফ'ৰ্চ কৰিছে ভিডিঅ' ভিজুৱেলবোৰ মানে ডিলিট কৰিবৰ কাৰণে সেইখিনি FIRখন দিছে ইয়াতে সেই FIRখনৰ কোনো হেৰি নাই আৰু একশ্যন লোৱা নাই আৰু তেওঁ ভিডিঅ'খিনি ডিলিট কৰি থানাই কৰিছে তাতেও কৰিছে তাতে তেওঁক ধমকি দিছে মানে কেমেৰাৰ পৰা আৰু MD মোবাইলটো লৈ মোবাইলৰ পৰা ভিডিঅ' ডিলিট কৰিছে হয় আৰু তাৰ পৰা থানাত নহয় তাতে প্ৰেছাৰাইজ কৰিছে যে কেমেৰাৰ পৰা আৰু মোবাইলৰ পৰা যিখিনি ভিডিঅ' আছে সেইখিনি ডিলিট কৰিবলৈ আৰু তলত যি প্ৰটেষ্ট চলি আছিল সেই প্ৰটেষ্টটো বন্ধ কৰিবৰ কাৰণে তেওঁ কৈছে এইখিনিতো মোৰ হাতত নাই মই এইখিনি কেনেকুৱা ইমান নিউজ চেনেল আছে এইখিনি মোৰ হাতত নাই মই কেনেকৈ এইখিনি বন্ধ কৰিম আপুনি কিয় মোক এনেকৈ বোলে নাই তেনেহ'লে তুমি ফচিবা বহি থাকে মানে বহুত তেওঁক প্ৰেছাৰ দিছে ট্ৰেইনিং কৰি পেলাই গোটেই দিন আধা ৰাতি বহুৱাই পিছত ভুৱা এক লগাইছে আপোনালোকে এইখিনি দেখিলেই গম পাব মানে আৰু বেলেগ কোনো মানুহৰ লগত কথাই হোৱা নাই এইখিনি আমি জাষ্ট MDৰ লগত কথা হৈছে MDৰ লগতে কথা হৈছে আৰু বেলেগ কোনো মানুহৰ আৰু কোনো SC ST কোনো মানুহৰ লগত তেওঁ কথা হোৱাই নাই শইকীয়া উপাধিৰ মানুহৰ লগত তেওঁ কথা পাতিছে কেছ নম্বৰটো হ'ল পাণবজাৰ PS কেছ নম্বৰ 110 এইটোৱে 2020 সেকশন হ'ল 351 টু BNS ৰিডু সেকশন 31R শিডিউল আণ্ডাৰ হেৰিটো শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব মই এইটো আপোনালোকক হোৱাটছএপত দি দিম পঠাই দিম চাব BNS 351 টু সাবসেকশন 2 ৰিডুট সেকশন 3 সাবসেকশন 1R মানে তেওঁৰ ওপৰতো ধুনীয়াকৈ হিয়তে পুৰা হেৰাসমেন্ট দিছে গোটেই দিন ৰাতি ৰাখিছে কিন্তু তেওঁ সাংবাদিকজনে যে এটা FIR কৰিছে সেইটোৰ ওপৰত কিয় ইম্পৰ্টেঞ্চ দিয়া নাই এইবোৰ আজি তেওঁৰ লগত হৈছে তেওঁ ভিতৰত মোক কৈছে মইতো সত্যৰ লগত আছো আজি যদি মোৰ লগত হৈছে তুমি বাহিৰত গৈ পেলাই ক'বা যোন সাংবাদিকে আজি ন্যায়ৰ পক্ষে কথা ক'ব তেওঁকো সোমাব এইবোৰ পুৰা প্লেনিং মানে যোনে কথা ক'ব তাক সোমাব আৰু এতিয়া আপোনালোকে বিচাৰ কৰক মানে গোটেই সাংবাদিকক মিলি পেলাই তেওঁৰ কাৰণে প্ৰটেষ্ট কৰিবলৈ তেওঁ কৈছে যে আজি যদি মোৰ লগত হৈছে কালি বেলেগৰ লগতো হ'ব পাৰে এইটো মেছেজ দিছে তেওঁ